সেইদিনা মই এটা ফেচবুক পোষ্টত দেখিছিলোঁ এখন গুৱাহাটীৰ এখন আশ্ৰমত মাকবিলাক আছিলে মোৰ সেইখিনি সময়ত চকু পানী ওলালে। কাৰণ কিয় জানেনে? কাৰণ মোৰ যে মা দেউতা নাই সেইকাৰণে। তেওঁলোক কেনেধৰণৰ ব্যক্তি হ'ব পাৰে যিসকলে নিজৰ মা দেউতাক, যোনে সৰুৰ পৰা তুলি তালি আমাক ডাঙৰ কৰিলে, যোনে আমাক তুলি তালি গা বেয়া হ'লেই ওচৰত থাকে, কিবা খাওঁ নে নাখাওঁ প্ৰত্যেকটো সময়ত আমাক চাই থাকে, বিপদৰ সময়ত আমাৰ ওচৰত থিয় হৈ ধৰে, ছাঁটো ধৰে। আমি নিজক ভাল নাপালেও তেখেতলোকৰ মৰমখিনি আমাৰ কাৰণে যথেষ্ট। কিন্তু সেইদিনাখন সেই মাকবিলাককে আশ্ৰম এখনত থোৱা দেখিলোঁ। তেখেতলোকক কেনেধৰণৰ ব্যক্তি হ'ব পাৰে যোনে নিজৰ বুঢ়া বয়সত মাক দেউতাকক নাচায়? কেনেধৰণৰ ল'ৰা ছোৱালী হ'ব পাৰে, কেনেধৰণৰ সন্তান হ'ব পাৰে যোনে নিজৰ মাক দেউতাকক বুঢ়া বয়সত সেই আশ্ৰমবিলাকত থৈ আহে? তেখেতলোকৰ অকণো দয়া ভাৱ নাহেনে? তেখেতলোকৰ এটাও অনুভৱ নহয় যে তেখেতলোকৰো এটা এনেকুৱা সময় আহিব পাৰে য'ত তেওঁলোকে আজি ঠিক তেখেতলোকৰ মাক দেউতাকক আশ্ৰমত থৈছে, কিন্তু এদিন তেওঁলোকৰ ল'ৰা ছোৱালীয়েওতো তেওঁলোকক থ'ব পাৰে। সেইটো মনত নাহেনে? মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা এটাই কৰিব বিচাৰিছোঁ যে মা দেউতাক আশ্ৰমত থোৱা বন্ধ কৰক। এনেকুৱা নহয় যে মা দেউতাই আমাক কিবা ক'ব পাৰে, আমাক গালি পাৰিবও পাৰে। কাৰণ মাক দেউতাকৰ মনত ল'ৰা ছোৱালী সদায় সৰুৱে হৈ থাকে। হাজাৰ বুঢ়া হৈ গ'লেও আমি আমাৰ মনত বুঢ়া হৈ গৈছোঁ। বয়স পাৰ হৈ গৈছে, বছৰ পাৰ হৈ গৈছে, আমি বয়স পাৰ হৈ গৈছে, আমি নিজৰ মনত বুঢ়া, কিন্তু মা দেউতাৰ মনত বুঢ়া নহয়। সেই মা দেউতাৰ অনুভৱটো সেইসকলেহে বুজি পাব যাৰ মাক দেউতাক এই পৃথিৱীত নাই। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মাক দেউতাকসকলক এনেধৰণে আশ্ৰমত এৰি থৈ নাহিব। আপুনি সেইটো কৰ্মই ধৰ্ম বুলি কয় ন? আপুনি মা দেউতাক আজি মৰম সন্মান কৰিলে এসময়ত আপোনাৰ ল'ৰা ছোৱালীও আপোনাক মৰম সন্মান কৰিব। সেয়াই ক'বলৈ আজি ভিডিঅ'টো